নমস্কাৰ মোৰ স্বৰচিত কাহিনী এটি কাব্যিক ভাষাৰে আপোনালোকৰ ওচৰত পাঠ কৰিবলৈ লৈছোঁ। কাহিনীটিৰ নাম হ'ল আইতা আৰু বোৱাৰীৰ কাহিনী। আইতা আছিল লখিমী। পুহমহীয়া ঠাণ্ডাৰ এটি গধূলি আইতাৰ শুনক এটি কাহিনী। আইতা বহি আছিল পিৰালিত নাতিনীক লগত লৈ। বোৱাৰী আছিল পদূলি মূৰত পতি দেবলৈ ৰৈ। আইতা আছিলে কলা, কাণেৰে শুনি কম, কোনোবাই মাতিলেও দেৰিকৈহে পাই গম। তেনেতে আইতাই জুৰিলে এটি জীৱনৰ গীত আইতাৰ সুৰত। ঐ মোৰ পুতাই, ওৰে নয়নে আছো চাই, ওৰে ধন ধান বাজা পুত্ৰ নাযায় লগত, মনাই মৰাণৰ কালত। তেনেতে কৰবাত কুকুৰে ভুকিছে, বোৱাৰীৰ লাগিল চিন্তা, পতিদেৱ নহা দেখি বাজিবলৈ ধৰিলে হৃদয়ৰ ঘণ্টা। আইতাৰ সংগীতত ভালকৈ নুশুনি দূৰণিত কুকুৰে ভুকা। ৰিণিকি ৰিণিকি ভাহি আহিছে কোনোবাই দূৰণিত কথা পতা। বোৱাৰীয়ে কণমানিহঁতক ক'লে, আইতাৰাক মনে মনে থাকিবলৈ দে, কোনোবাই কথা পাতিছে শুনাই নাপাওঁ, দেউতাৰা অহা নাই যে বৰ চিন্তা লাগিছে। কণমানিহঁতে ক'লে আইতাক, আইতা আইতা, মায়ে আপোনাক মনে মনে থাকিব দিছে, দেউতা অহা নাই যে, ক'ৰবাত কোনোবাই কথা কৈছে মায়ে শুনা নাপায়। আইতাই সুধিলে আকৌ এবাৰ, হা কি কৈছ, কোনে অহা নাই হা, কাৰ কথা কৈছ? কণমানিহঁতে একে কথাকে জোৰ জোৰকৈ 3 বাৰমান ক'লে। এইবাৰহে আইতাই কথাখিনি সম্পূৰ্ণকৈ শুনা পালে। আইতাই খঙতে বৰনাতিনীক ক'লে, ক'ল নেকি মই, চিঞৰি কৈছ যে তই, আৰু মাৰাই হহকানি কি শুনি থাকে হা, কিয় মনে মনে থাকিম, গান গামেই মই, দেউতাৰে অহা নাই আহিব, তাতে তাই চুকৰ কণত গৈ পেলাই কি শুনি থাকিব লাগে হা, কোনে কুকুৰে ভুকিছে তাকো শুনিব লাগে নেকি? সেই বুলি আইতাই জুৰিলে এইবাৰ আন এটি গান। শ্মশান হালি যোৱা, শ্মশান হালি যোৱা। এইবাৰহে লাগিল লেঠা, বোৱাৰীও বোলে ডিম আজি এহেকা, দেউতাৰা নহালৈ আজি কোনেও ভাত নোপোৱা। কণমানিহঁতৰ লাগিল হেহা বেঙা, বেচেৰাকেইটা ভোকতে আধা মৰা। আইতাকক বাৰে বাৰে মনাব যায়, আইতাকে দেখোন বেছিকৈহে গায়। কিনো কৰিব উপায় নাই, আইতাই ক'লেও নুশুনে। আইতা হ'ল কলা, বোৱাৰী হ'ল সহকানি, বেচেৰা কণমানিহঁতৰহে মৰণ। ভাগ্য ভাল, দেউতাকৰ চাইকেলৰ টিলিঙা বাজিলে। পতিদেৱ আহি চোতাল পালে, বোৱাৰীৰ মুখত হাঁহি বিৰিঙিলে। ভাত বাঢ়ো বুলি বোৱাৰী আনিলে বাতি কাঁহী, তাকে দেখি কণমানিহঁতৰ মুখত ওলাল হাঁহি। আইতা আছিল কলা, বোৱাৰী হ'ল সহকানি, এয়াই আছিল আইতা বোৱাৰীৰ গধূলিৰ কাহিনী। ধন্যবাদ।